চ' হেই গাইজ, চ' আজি ৰিভিউ দিব আহিছোঁ মই কেচেৰিয়া পাৰ্ট 2ৰ ওপৰত। এইখন মুভি ৰিলিজ হৈ গ'ল আৰু মই বৰ্তমান চালোঁ কেনেকুৱা লাগিল সেই মুভিখন, কি আছিলে সেই মুভিখনৰ ভিতৰত। আজি তাৰ ওপৰতে কথা পাতিম, গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপুনি ভিডিঅ' চাই থাকিব শেষৰলৈকে। বৰ্তমান বহুত বেছি ইম'চনেল হৈ আছোঁ কাৰণ কেচেৰিয়া মুভিখন বহুত বেছি ইম'চনেল আছিলে আৰু টপিকটো সকলোৱে হয়তো গম পায়। জালিয়ানৱালাবাগৰ হত্যাকাণ্ডটো হোৱাৰ পিছত সেই জাৰ্নেল ডায়াৰজনক কোনে কোৰ্টলৈকে টানি আনিছিল, তেখেতৰ ওপৰতে এই গোটেই মুভিখন। আৰু মুভিখনৰ লিড এক্ট্ৰেছত আছে অক্ষয় কুমাৰ, লগতে আৰ মাধৱন আৰু আছে অনন্যা পাণ্ডে। আৰু জালিয়ানৱালাবাগৰ যোনটো হত্যাকাণ্ড হৈছিল, সেই হত্যাকাণ্ডটোৰ যিকেইটা ক্লিপ আপুনি ট্ৰেইলাৰত দেখিছে, সেই ট্ৰেইলাৰত দেখা ক্লিপকেইটাৰ পৰা আৰু অকণমানহে ক্লিপ বেছিকৈ আছে, বেছি জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ ওপৰত ফ'কাছ কৰা হোৱা নাই। তাৰ পিছত কি হৈছিলে, কোৰ্টত কি হৈছিলে, তাৰ ওপৰতে ফ'কাছ কৰা হৈছে গোটেই মুভিখনত। আৰু আৰ মাধৱন আছে, অক্ষয় কুমাৰ আছে, গতিকে এক্টিঙৰ ফালৰ পৰা কোনো ধৰণৰ কমপ্লেইন মই পোৱা নাই। আৰু এইবাৰ মই ক'ব বিচাৰিম যে অনন্যা পাণ্ডেও যথেষ্টখিনি ভাল এক্টিং কৰিছে আৰু তাইৰো এক্টিং মোৰ বহুত বেছি পচন্দ হৈছে এবাৰ। আৰু টপিকটো বহুত বেছি চেঞ্চিটিভ হয় আৰু সঁচাকৈ এনেকুৱা এটা টপিকৰ ওপৰত মুভি বনোৱাৰ বহুত বেছি প্ৰয়োজন আছিলে। আৰু মুভিখন চাই পেলাই এনেকুৱা ফিল হৈছে যে সঁচাকৈ যদি হৈছিল, যোনটো সঁচাকৈ হৈছিল সেইটো সঁচাকৈ এনেকেই হৈছিল চাগে। মানে লাইক আপুনি কেৰেক্টাৰকেইটাৰ লগত ফিল কৰিব পাৰিব যে যদি তেনেকুৱা মানুহ আছিল, যদি জাৰ্নেল ডায়াৰ আছিল তেন্তে এনেকুৱাই আছিল। যদি নহয়, যদিতো মই এনেই মুখৰ পৰা ওলাই গৈ আছে, কিন্তু এনেকুৱাই আছিল। লগতে আৰ মাধৱনৰ বহুত এটা ইম্পৰ্টেণ্ট কেৰেক্টাৰ হয়, তেখেতটো মাইণ্ড ব্লয়িং এক্টিং কৰিছে। আৰু ইম'চনেল বহুত মুভিখনে কৰাই দিয়ে। লাইক কেচেৰিয়াখনত যেনেকৈ ইম'চনেল হৈ গৈছিলে আপুনি, ঠিক তেনেকৈ এইখনতো আপুনি ইম'চনেল হৈ যাব। আৰু একদম ক্লাইমেক্সৰ আগে আগে এটা চিঠিৰ এটা চিন আছে সৰু, সেই চিনটোতো মাই গড, আপুনি খালি চকু পানী ৰখাই ল'ব। আৰু অনন্যা পাণ্ডেৰ এক্টিং বহুত ভাল লাগিছে। আৰু টপিকটো অবভিয়াছলি এইটো টপিকত বনোৱা দৰকাৰ আছিলে। আৰু জালিয়ানৱালাবাগৰ যোনটো হত্যাকাণ্ড হৈছিলে, সেই গুলীয়া সেইবিলাকতো দেখাইছে, কিন্তু ইমান নহয়। কিন্তু কোৰ্ট ৰুম ড্ৰামা যেনেকৈ এখন মুভি হিচাপে যদি আপুনি চাব যায়, অকল জাষ্ট এইটো হত্যাকাণ্ডটো সঁচাকৈ হৈছিল সেইটো পাহৰি পেলাই জাষ্ট এখন যদি মুভি হিচাপে আপুনি চায়, তথাপিও মুভিখনৰ পৰা আপুনি কোনো ধৰণৰ কমপ্লেইন নাপায়। মুভিখন ইমানেই ভাল হৈছে। জাষ্ট এটা কথা যে BGMটো বহুত বেছি লাউড হৈ গৈছিলে মই য'ত চাইছিলোঁ। সেইটো কি ঠিক, ট্ৰেইলাৰ বোলে থিয়েটাৰখনৰে দোষ, হলৰে দোষ, নে মুভিখনৰে এডিটিঙত এনেকুৱা প্ৰব্লেম হ'ল, সেইটো মই ক'ব নাযাওঁ। কিন্তু য়েছ, BGMটো অকণমান হেৰি হ'ব পাৰিলে হয়। আৰু লগতে যোনটো গান আছে সেইবোৰ ভাল জেগাত ভাল সময়ত দিছে। আৰু অক্ষয় কুমাৰ, তেখেতৰ কামবেক হৈ গৈছে এবাৰ। গতিকে আপুনি কেচেৰিয়া পাৰ্ট 2খন চালে নাই মোক সেইটো নিশ্চয় কমেণ্টত জনাব। আৰু যদি চোৱা নাই তেন্তে নিশ্চয় চাই ল'ব, কাৰণ এইখন মিছ কৰা মুভিটো একদমেই নহয়।